মই চিকেন বনাবৰ কাৰণে কেৰাহী দিলোঁ, তেল দিলোঁ আৰু এই মাংসখিনি মেৰিনেট কৰি থৈছিলোঁ আৰু ইয়াত জিৰা দিলোঁ, তাৰপিছত পিঁয়াজ দিলোঁ আৰু পিঁয়াজখিনি লৰাৰ পিছত আদা নহৰু দি অলপ লৰাই আছোঁ আৰু এয়া মেৰিনেট কৰি থোৱা মাংসখিনি দি দিলোঁ। ইয়াৰ পিছত আকৌ লৰাই দিছোঁ পুনৰ, হালধি দিলোঁ। ইয়াত সকলোবোৰ বস্তু দি কৰি মেৰিনেট কৰিছিলোঁ আৰু এতিয়া জিৰা গুড়ি দিলোঁ, নিমখ দিলোঁ, জোখমতে দি দিছোঁ আৰু এয়া অলপ লৰাই বগাই দিলোঁ, দি গৰম মছলা দি দিছিলোঁ আৰু এয়া হ'ল মই পেষ্ট এটা বনাই থৈছিলোঁ বিলাহী দি, আৰু সেই পেষ্টখিনি দিলোঁ, দি পেলাই লৰাই দিলোঁ। মাংস কালাৰ ইমান ধুনীয়া হৈ গৈছে আৰু এয়া সুন্দৰ মাংস হৈ গ'ল।